নমস্কাৰ খেতিয়ক বন্ধু বান্ধৱসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে। খেতিয়ক বন্ধু বান্ধৱসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজত আলোচনা কৰিম পাহুজা চিড কোম্পানীৰ F1 হাইব্ৰিড ওলকবিৰ বীজ ভেৰাইটি চোল্ডাৰ। তো আপোনালোকে ওপৰৰ স্ক্ৰীনত দেখিবলৈ পাইছে খেতিয়ক বন্ধু বান্ধৱসকল পাহুজা কোম্পানীৰ F1 হাইব্ৰিড ওলকবিৰ বীজ ভেৰাইটি চোল্ডাৰ। এইটো ওলকবিৰ চিডৰ ওপৰত আজি সম্পূৰ্ণ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই দেখিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এইটো চেনেলত খেতি আৰু মাছৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো খেতিয়ক বন্ধু বান্ধৱসকল ওলকবিৰ দুই ধৰণৰ বীজ থাকে। আজি আপোনালোকৰ মাজলৈ মই যিটো বীজ লৈ আহিছোঁ এইটো হৈছে লেট ছিজন আৰু এটা থাকে আৰ্লি ছিজন। তো আৰ্লি ছিজনৰ ওলকবিৰ খেতি কৰিলে আপোনালোকে টাকি চিডৰ প্ৰিয়া জিৰ' খেতি কৰিব পাৰে, নাইবা চাকাটা কোম্পানীৰ কুইক ষ্টাৰ ওলকবিৰ খেতি কৰিব পাৰে। যদি আপোনালোকে লেট ছিজন উন্নত হাইব্ৰিড জাতৰ ওলকবিৰ খেতি কৰিব বিচাৰে তো পাহুজা চিড কোম্পানীৰ F1 হাইব্ৰিড ওলকবিৰ বীজ ভেৰাইটি চোল্ডাৰ এইটো ওলকবিৰ খেতি কৰিব পাৰে। তো খেতিয়ক বন্ধু বান্ধৱসকল পাহুজা কোম্পানীৰ ওলকবিৰ বীজ দুই ধৰণৰ থাকে। এটা থাকে জেনেৰেল আৰু আজি আপোনালোকৰ মাজলৈ মই যিটো লৈ আহিছোঁ এইটো হৈছে হাইব্ৰিড। তো খেতিয়ক বন্ধু বান্ধৱসকল যিটো জেনেৰেল অৰ্থাৎ লোকেল জাতৰ বীজটো থাকে সেইটো টেমাত আহে, আৰু যিটো হাইব্ৰিড আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এইটো পেকেটত আহে। 10 গ্ৰামৰ পেকেট আপোনালোকে বীজ ভাণ্ডাৰ দোকানত লাভ কৰিব। তো খেতিয়ক বন্ধু বান্ধৱসকল পাহুজা চিড কোম্পানীৰ F1 হাইব্ৰিড ওলকবিৰ বীজ ভেৰাইটি চোল্ডাৰ এইটো ওলকবিৰ খেতি কৰিব পাৰে। খেতিয়ক বন্ধু বান্ধৱসকল এইটো লেট ছিজন হয়। এইটো ওলকবি হওঁতে আপোনাৰ 55ৰ পৰা 50 দিন সময় লাগিব। তো খেতিয়ক বন্ধু বান্ধৱসকল এইটো ওলকবি হওঁতে 55ৰ পৰা 50 দিন সময় লাগিব। তো 50ৰ পৰা 55 দিনৰ ভিতৰত আপোনালোকে খাব পাৰিব, কাটিব পাৰিব বা বহলভাৱে খেতি কৰিলে বজাৰত বিক্ৰী কৰিব পাৰিব। তো খেতিয়ক বন্ধু বান্ধৱসকল এতিয়াৰ দিনত লেটকৈ হোৱা উন্নত হাইব্ৰিড জাতৰ ওলকবিৰ খেতি কৰিব বিচাৰিলে আপোনালোকে পাহুজা কোম্পানীৰ F1 হাইব্ৰিড ওলকবিৰ বীজ ভেৰাইটি চোল্ডাৰ এইটো ওলকবিৰ খেতি কৰিব পাৰে। আৰু খেতিয়ক বন্ধু বান্ধৱসকল যিটো পাহুজা কোম্পানীৰ জেনেৰেল বীজ সেইটো 250 গ্ৰামৰ আপোনালোকে বজাৰত টেমা লাভ কৰিব, যিটো আৰ্লি হোৱাইট ভিনা হয়। তো খেতিয়ক বন্ধু বান্ধৱসকল এইটো ওলকবিৰ বীজ খুবেই ভাল হয়, উন্নত মানৰ হয়, হাইব্ৰিড হয়, F1 হাইব্ৰিড হয়। তো আপোনালোকে ইয়াক বজাৰত 10 গ্ৰামৰ পেকেট লাভ কৰিব। আপোনাৰ ওচৰতে থকা বীজ ভাণ্ডাৰ দোকানত আপোনালোকে 10 গ্ৰামৰ পেকেট লাভ কৰিব। তো খেতিয়ক বন্ধু বান্ধৱসকল যদিহে আমি ইয়াৰ ৱেইট চাওঁ 1 কেজিত কিমানটা ওলকবি উঠিব। তো খেতিয়ক বন্ধু বান্ধৱসকল যদিহে আপোনালোকে ইয়াৰ এটা কবি মাটিত ৰাখি দিয়ে তো খেতিয়ক বন্ধু বান্ধৱসকল 250 গ্ৰাম প্লাছ হ'ব। খেতিয়ক বন্ধু বান্ধৱসকল 250 গ্ৰাম প্লাছ হ'ব। তো খেতিয়ক বন্ধু বান্ধৱসকল আপোনালোকে সৰু থাকোঁতে কাটিব, যেতিয়া এটা ওলকবিৰ ৱেইট আপোনাৰ 200 গ্ৰাম হ'ব তেতিয়া আপোনালোকে কাটিব, কিয়নো বেছি ডাঙৰ হ'লে বজাৰত কাষ্টমাৰবিলাকে ওলকবিবিলাক ক্ৰয় নকৰে। তো খেতিয়ক বন্ধু বান্ধৱসকল 1 কিলোত 4টা 5টা 6টালৈকে ইয়াৰ ওলকবিৰ 1 কিলোত উঠিব। আৰু যদিহে আপোনালোকে ৰাখি দিয়ে তো খেতিয়ক বন্ধু বান্ধৱসকল 250 প্লাছ এটা ওলকবিত ওজন হ'ব। তো খেতিয়ক বন্ধু বান্ধৱসকল ইয়াৰ চাইজটো চেপেটা হয়, ডাঙৰ হয়, ইয়াৰ পাত কম হয়। যদি আপোনালোকে এতিয়ালৈকে পাহুজা চিড কোম্পানীৰ F1 হাইব্ৰিড চোল্ডাৰ ওলকবিৰ খেতি কৰা নাই তো আপোনালোকে এবাৰ ইয়াৰ খেতি কৰি চাব পাৰে। উন্নত হয়, হাইব্ৰিড হয়, কিন্তু এইটো খেতিয়ক বন্ধু বান্ধৱসকল লেট ছিজন হয়। 50ৰ পৰা 55 দিন সময় লাগিব এইটো ওলকবি ডাঙৰ হোৱাতে বা কাটিব হোৱাতে।